हेलो एवरीवन मोर चेनेलटिলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছে পাৰ মাংসৰ এটা ৰেচিপি যিটোৰ বাবে মই পিয়াজ কাটি লৈছো, আলু টুকুৰা টুকুৰকৈ কাটি লৈছো, আদা নহৰু থেতালি লৈছো, জালুকৰ গুৰি এইফালে আছে জিৰা 1 চামুচ, ধনিয়া আধা চামুচ, গৰম মছলা আধা চামুচ আৰু এখিলা তেজপাত আৰু এইফালে পাৰটো কুটি বাছি লোৱা হৈছে। এতিয়া প্ৰথমতে মই কেৰাহীখন গৰম হ'বলৈ দি ইয়াতে মিঠাতেল দিছো। মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিম। ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে তেজপাতখিলা দি দিছো আৰু কাটি লোৱা পিয়াজখিনিও ইয়াতে দি দিম। ভালদৰে ভাজি ভাজি ৰঙা হোৱালৈকে ভাজিব লাগিব। এয়া মই ভাজি আছো। 5 মিনিট মানৰ পাছতে প্ৰায় ৰঙা হৈ গৈছে। ইয়াতে এতিয়া মই মাংসখিনি দি দিম। মাংসখিনি দি ইয়াতে ধুনীয়াকৈ লৰাই ল'ম। মাংসখিনি দিয়াৰ পাছত এতিয়া মই লৰাই আছো। ইয়াৰ লগতে মই ইয়াতে দিম এতিয়া হালধি 1 চামুচ মান দিছো। আদা নহৰু থেতালি লৈছিলো, আদা নহৰু থেতালি লোৱা আদা নহৰুখিনি দি দিছো। এতিয়া আকৌ ভালদৰে লৰাই ল'ম এবাৰ। ইয়াতে এতিয়া দিম সোৱাদ অনুসৰি নিমখ। আকৌ এবাৰ লৰাই লৈছো। ইয়াতে যিখিনি মছলা লৈছিলো মছলাখিনি দি দিছো। মছলাখিনি দি ভালদৰে আকৌ ভাজি মাংসখিনি ৰঙা হোৱালৈকে। অলপ অলপ যেতিয়া ৰঙা পৰিব মাংসৰ পৰা এটা তেল ওলাব ন, তেতিয়া আলুখিনি দি দিম। প্ৰায় তেল ওলাব লৈছে আৰু মাংসখিনি। পাৰ মাংসটো যেহেতু পটককৈ সিজে, এই তেল ওলাইছে। ইয়াতে এতিয়া মই কাটি লোৱা আলুখিনি দি দিম। আলুখিনি দিয়াৰ পাছতে মই ভালদৰে ভাজি আছো। যিমানে ভজা হয় সিমানে ভাল হয় খাবলৈ। আৰু আলু হেতি ভাজিলে কি হয় মছলাখিনি আলুৰ লগত লাগি যায় আৰু খাবলৈ খুব ধুনীয়া হয়। ভাজি ভাজি আলুখিনি মই সিজাই দিম আৰু মাংসটো ৰঙা হ'বলৈ দিম। তাৰ মাজতে মই পিচি লোৱা জালুকৰ গুৰিখিনি দি দিছো আৰু এতিয়া ভাজি থাকিম। এয়া প্ৰায় ৰঙা হৈ গৈছে মাংসখিনি আৰু আলুখিনিও খুব ধুনীয়াকৈ সিজি গৈছে। ইয়াতে এতিয়া মই গৰম পানী দি দিম। গৰম পানী দি উতলিবলৈ দিম। মাংসটো যিমানে উতলোৱা হয় সিমানে জোলকণ খাবলৈ খুব ভাল হয়। পোন্ধৰ 20 মিনিট মান মাংসখিনি উতলাব লাগিব। মাংস আৰু আলু যিহেতু সিজি আছে। মাংসটো যিমান জোল বিচাৰে সিমানটোৱে দিব লাগে। পাৰ মাংসটো যিহেতু জোলটো খালেহে মানে বেছি লাভদায়ক হয় আৰু 20 মিনিট মানৰ পাছত খুব ধুনীয়াকৈ উতলি আছে পাৰ মাংসৰ জোলখিনি আৰু এতিয়া আমাৰ খাবৰ কাৰণে ৰেডি হৈ গৈছে। কোনে কোনে এনেদৰে খাইছে এবাৰ জনাবচোন। আৰু এনেকৈ চিম্পুলকৈ বনাই খুবেই ভাল লাগে। আৰু যিসকলে বনাই খোৱা নাই এবাৰ খাই চাব আৰু কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। খুবেই ভাল লাগে খাই এনেদৰে। পৰিৱেশন কৰিবৰ কাৰণে আমাৰ ৰেডি হৈ গৈছে আৰু খাই কিন্তু খুবেই ভাল লাগিল। আৰু যিসকলে এনেদৰে খাইছে জনাব আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।